নৰেন্দ্ৰ ধনঞ্জয় জয়ন্তহঁতৰ মৃত্যুৰ বাবে দায়ী কোন? কিহৰ কাৰণে নিজৰ ঘৰ বাৰী এৰি এইকেইজন খিলঞ্জীয়া অসমীয়াই কৰ্ণাটকলৈ কাম বিচাৰি যাব লগাত পৰিছিল, দিন হাজিৰা কৰিব লগাত পৰিছিল আৰু শেষ পৰিণতিত কৰ্ণাটকৰ কোনোবা লেবাৰ লাইনৰ এটা সৰু কোঠাত কৰুণভাৱে মৃত্যুমুখত পৰিল। কিহৰ কাৰণে তেওঁলোকৰ বাবে নিজৰ গাঁওখনত বা নিজৰ জিলাখনত বা নিজৰ ৰাজ্যখনৰ কোনোবা এটা কোণত কোনো সংস্থাপনৰ পথ নোলাল? নৰেন্দ্ৰ টাইট, ধনঞ্জয় টাইট, ডাক্তৰ টাইট আৰু জয়ন্ত চিন্তে, এই চাৰিজন অসমীয়া ভূমিপুত্ৰক আপুনি চিনি নাপাব পাৰে। কাৰণ হিতাধিকাৰী আঁচনিৰে উন্নয়নৰ গংগা বৈ যোৱা এইখন অসমত এইসকল লোকৰ দুখৰ কাহিনীবোৰ শুনিবলৈ, তেওঁলোকৰ মৃত্যুৰ প্ৰকৃত কাৰণ বিচাৰিবলৈ, চৰকাৰক প্ৰশ্ন কৰিবলৈ এতিয়া আৰু কাৰো হাতত সময় নাই। কাৰণ হিতাধিকাৰী জীৱনৰ নিচাত এতিয়া এইখন অসমত সকলোৱে কাল ঘুমটি মাৰি আছে। কোনেও আৰু কেতিয়াও নুসুধে এই চাৰিজনকৈ সফল অসমীয়া ডেকাই কৰ্ণাটকৰ কোনো লেবাৰ লাইনত একেটা কোঠাৰ ভিতৰত কৰুণ মৃত্যুক সাৱটি ল'ব লগা হ'ল কিয়? কিন্তু তেওঁলোকৰ মৃত্যুৱে অসমৰ উন্নয়নৰ ফপলা ছবিখন পুনৰ পোহৰলৈ আনিছে। এতিয়া আৰু কোনেও নুসুধে 23 বছৰীয়া নৰেন্দ্ৰ টাইট কিয় ঢুকাল? এইজন খিলঞ্জীয়া যুৱকৰ বাবে এইখন অসমত এটা কামৰ যোগাৰ নহ'ল কিয়? কিয় আন তিনিজনৰ সৈতে তেওঁ কৰ্ণাটকলৈ দিন হাজিৰা কৰিবলৈ যাব লগাত পৰিছিল? এতিয়া আৰু কোনেও নুসুধে 23 বছৰীয়া ধনঞ্জয় টাইডৰ বাবে অসমত কামৰ যোগাৰ নহ'ল কিয়? কলেজলৈ যাবলৈ এৰি 18 বছৰীয়া ডাক্তৰ টাইট কৰ্ণাটকত দিন হাজিৰা কৰিব কিয় যাব লগা হ'ল? নিজৰ গাঁওখনতে জয়ন্ত চিন্তাই উপাৰ্জনৰ পথ এটা কিয় লাভ নকৰিলে? ধনঞ্জয় জয়ন্তহঁতৰ এই অকাল মৃত্যুৰ কাহিনীবোৰ এদিন সকলোৱে পাহৰি যাব। যিদৰে এতিয়া সকলোৱে পাহৰি গৈছে যোৱা বছৰ তামিলনাডুত কৰুণ মৃত্যু হোৱা হোজাই আৰু কাৰ্বি আংলঙৰ 9জন ট্ৰাইবেল শ্ৰমিকৰ কথা, সেই 9জন ভূমিপুত্ৰৰ কথা। ঠিক যিদৰে সকলোৱে পাহৰি গৈছে যোৱা ডিচেম্বৰত অৰুণাচলত অকাল মৃত্যু হোৱা তিনিচুকীয়াৰ চাহ বাগিচাৰ 22 গৰাকী শ্ৰমিকৰ কথা। চকু চাট মানি ধৰা উন্নয়ন হোৱা এইখন ৰাজ্যত এইবোৰ মানুহে, এইসকল খিলঞ্জীয়াই, এইসকল ভূমিপুত্ৰই কিয় নিজৰ অভাৱৰ জৰা মাৰিবলৈ এটা কামৰ যোগাৰ কৰিব পৰা নাছিল? কিয় কোনো উপাৰ্জনৰ পথ বিচাৰি পোৱা নাছিল? শেহতীয়াকৈ কৰ্ণাটকত একেটা কথাৰ ভিতৰত কৰুণ মৃত্যুক সাৱটি লোৱা 4জন খিলঞ্জীয়া অসমীয়া অসমৰ সেই লাখ লাখ মানুহৰ মাজৰ একোজন আছিল, যিয়ে আজিৰ তাৰিখত অসমৰ বাহিৰত ভাৰতৰ বিভিন্ন ৰাজ্যত শ্ৰমিকৰ কাম কৰি নিজৰ আৰু পৰিয়ালৰ বাবে হাত কাপোৰৰ যোগাৰ কৰিবলৈ বাধ্য হৈছে। তেওঁলোক কোনো ডাঙৰ কোম্পানীৰ উচ্চ পদত বহি মাহত লাখ টকাৰ দৰমহা পাই থকা নাই। ৰাতিপুৱাৰ পৰা ৰাতিলৈ মজদুৰি কৰি গেবাৰী কাটি কষ্ট কৰি তেওঁলোকে মাত্ৰ কেইহাজাৰমান টকা মাহেকত উপাৰ্জন কৰিছে আৰু সেই টকাৰে অসমত তেওঁলোকৰ পৰিয়ালে চাউল দালি কিনিছে, ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ উলিয়াইছে, অভাৱৰ জোৰা মাৰিছে। নিজৰ আৰু পৰিয়ালৰ বাবে দুবেলা দুমুঠি ভাতৰ যোগাৰ কৰিবলৈ গেবাৰী ঘাটি থাকোঁতেই হঠাৎ হোৱা দুৰ্ঘটনাত কোনোবাজনে প্ৰাণ হেৰুৱাইছে। তাৰপিছত কেইদিনমান খুব হৈচৈ হৈছে। এই সাধাৰণ খাটিকোৱা মানুহবোৰ নিউজৰ হেডলাইন হৈছে, চৰকাৰে এককালীন সাহায্য দিছে। তাৰপিছত এই মৃত্যু হোৱা লোকজনৰ ঠাই পুৰাবলৈ, তেওঁৰ ঠাইত কাম কৰিবলৈ এইখন অসমৰ পৰাই আকৌ কোনোবা দৰিদ্ৰপৃষ্ট শ্ৰমিক ৰাজ্যৰ বাহিৰলৈ গুচি গৈছে। কোনো মৃত্যুৱে এই লোকসকলৰ ভোকক বাধা দি ৰাখিব পৰা নাই। তথাকথিত উন্নত ৰাজ্যখনে হেজাৰ কোটি টকাৰ ধাৰ লোৱাৰ চৰকাৰখনে গণ্ডাই গণ্ডাই চলি থকা হিতাধিকাৰী আঁচনিবোৰে এই মানুহবোৰক নিজৰ গাঁওবোৰলৈ উভতাই আনিব পৰা নাই কিয়? তথাকথিত উন্নত ৰাজ্যখনে হেজাৰ কোটি টকাৰ ধাৰ লোৱা চৰকাৰখনে গণ্ডাই গণ্ডাই চলি থকা হিতাধিকাৰী আঁচনিবোৰে অসমৰ পৰা লাখে লাখে হোৱা শ্ৰমিকৰ প্ৰব্ৰজনক, অসমীয়া সফল ডেকাৰ প্ৰব্ৰজনক, খিলঞ্জীয়া শ্ৰমিকৰ প্ৰব্ৰজনক, মাইগ্ৰেশ্যনক ৰোধ কৰিব পৰা নাই কিয়? বন্ধ কৰিব পৰা নাই কিয়? সংবাদ মাধ্যম আৰু চৰকাৰে দিনে নিশাই দেখুৱাই থকা উন্নয়নে এই মানুহবোৰক নিজৰ ঠাইত, নিজৰ ৰাজ্যখনৰ ভিতৰত হাত কাপোৰৰ নিশ্চয়তা দিব পৰা নাই কিয়? চৰকাৰে ধাৰলৈ লোৱা হেজাৰ কোটি টকাবোৰে
অসমৰ এইসকল খিলঞ্জীয়া শ্ৰমিকৰ বাবে নিজৰ ঠাইতে সংস্থাপনৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব পৰা নাই কিয়? এইসকল লোকে ৰাজ্যৰ বাহিৰত যিবোৰ খণ্ডত কাম কৰি আছে এই একেই উদ্যোগ অসমত গঢ়ি উঠা নাই কিয়? এইসকল খিলঞ্জীয়া অসমীয়া শ্ৰমিকক নিজৰ ৰাজ্যত সংস্থাপন দিবলৈ অসমৰ খেতি পথাৰবোৰত বাৰমাহে খেতি কৰিব পৰা ব্যৱস্থা হোৱা নাই কিয়? এইসকল খিলঞ্জীয়া অসমীয়াৰ সংস্থাপনৰ বাবে অসমত চৰকাৰী উদ্যোগত কৃষি বিপ্লৱৰ সূচনা হোৱা নাই কিয়? শিল্প বিপ্লৱ ঔদ্যোগিক বিপ্লৱ হোৱা নাই কিয়? সমবায় ভিত্তিত উদ্যোগ গঢ়ি উঠা নাই কিয়? তথাকথিত নিয়োগ সৃষ্টিকাৰী চৰকাৰী আঁচনিবোৰে কৃষিখণ্ড আৰু পশুপালন খণ্ডৰ আঁচনিবোৰে এই লোকসকলৰ শ্ৰমিকসকলৰ বাবে অসমত সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পৰা নাই কিয়? অসমৰ জনজাতীয় কৃষ্টি সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে কোটি কোটি টকা খৰচ কৰাৰ সময়তে কামৰ সন্ধানত দৰিদ্ৰতাৰ পৰা মুক্তিৰ সন্ধানত নিজৰ পৰিয়াল পোহপাল দিয়াৰ স্বাৰ্থত অসমীয়া খিলঞ্জীয়া জনজাতীয় শ্ৰমিকে কাম বিচাৰি সংস্থাপন বিচাৰি অসমৰ বাহিৰলৈ যাবলৈ বাধ্য হৈছে কিয়? তথাকথিত উন্নয়নৰ গংগা বৈ যোৱা কেওফালে চকু চাট মাৰি ধৰা ডেভেলপমেণ্ট হোৱা এইখন অসমত এইবোৰ প্ৰশ্ন খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়াৰ স্বাৰ্থত সময় থাকোঁতে আপুনি কৰা উচিত। ধন্যবাদ।